নাই প্ৰতিক্ৰিয়া নাই, ওয়েলকামে কৰিম। মানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ কোনোবা জিলাত আহিব, ইয়াত আৰু প্ৰতিক্ৰিয়াৰ কথা নাই। আৰু তেখেত আহা মানে আমাৰ ভাল, তেখেতে কিবা এটা ভাল এনাউন্স কৰিব বা কিবা এটা কাম কৰিব। যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, কোনোবা এটা অঞ্চলত কিবা এটা ভাল ঘোষণা কৰি থৈ গৈছে, আমিতো বিচাৰোঁ। আমাৰ চৰকাৰ অহাৰ আগত কেতিয়াবা মুখ্যমন্ত্ৰী আহিছিল নেকি? শুক্লাই চেৰপাং বা নাওকাটা বা আমাৰ তামোলপুৰত আপোনালোকে কওকচোন। বহুতে আপোনালোকে এই অঞ্চলটো বুজি পায়, কোনদিনা মুখ্যমন্ত্ৰী আহিছিলে? এতিয়া আমাৰ চৰকাৰৰ দিনতহে আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। এতিয়া UPPL BJP চৰকাৰ অহাৰ পিছত বহুতবাৰ মুখ্যমন্ত্ৰী আহিল। ইভেন তামোলপুৰত প্ৰধানমন্ত্ৰী আহি গ'ল, তামোলপুৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়া আহি গ'ল। চ' আজি যিটো পৰিৱেশ দেশত, আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইকাৰণে ধন্যবাদ জনাওঁ যে সবকে সাথ সবকে বিকাশ, তেখেতৰ যিটো মন্ত্ৰ সেইটো বাস্তৱত ৰূপায়ণ হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 4 তাৰিখে আহিব এনেকুৱা নহয়, ইয়াৰ আগতো আহিছে, ইয়াৰ পিছতো আহিব। আৰু অসমৰ প্ৰত্যেকটো ৰাজ্যত তেখেতে ঘূৰি আছে, ডিষ্ট্ৰিক্টত ঘূৰি আছে। আৰু এনেকৈ ঘূৰি থাকিলে তেখেতৰ তাত বাস্তৱ প্ৰতিচ্ছবিতা আহিব, তেতিয়া উন্নয়নৰ সিদ্ধান্তবিলাক সঠিক হ'ব। অৰ্থনীতি মৃত্যুপায় অৱস্থা নহয়। এতিয়া সেল্ফ হেল্প গ্ৰুপ, কোঅপাৰেটিভ ছ'চাইটি এইবিলাক বহুত এক্টিভ কৰা হৈছে আৰু বহুত আঁচনি দিয়া হৈছে। আৰু আঁচনি দি এইবাৰ আমি বহি থকা নাই, তেখেতসকলক ট্ৰেইনিং কৰা হৈছে। এইকাৰণে লাহেকৈ কি হ'ল, অসমত GDP বহুত বাঢ়ি গৈছে। অসমত মানুহবিলাকে এতিয়া ইনকাম জেনেৰেশ্যনটো চবৰো লাহে বাঢ়ি গৈছে। ইয়াৰ ভিতৰতে এটা ছেকশ্যন আছে যিসকলে খুব মানে লাষ্ট মেন বুলি কোৱা হয়, অলপ দৰিদ্ৰ সীমাৰেখাৰ তলত, সেইসকলকো এইবাৰ আমি চৰকাৰীভাৱে এটা ফ্লেগশ্বিপ প্ৰগ্ৰাম লৈছোঁ। এইবিলাক অকল মানে অতি দৰিদ্ৰ মানুহক টাৰ্গেট কৰা হ'ব। এইবিলাক সঠিকভাৱে ৰূপায়ণ হ'লে আমাৰ গৰীব মানুহৰ কাৰণে যি আঁচনি দিয়া হৈছে, মহিলাসকলৰ কাৰণে যি আঁচনি দিয়া হৈছে, যুৱতীসকলৰ কাৰণে যিবিলাক আঁচনি দিয়া হৈছে, এই আঁচনিবিলাক যদি 100% ৰূপায়ণ হয়, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন, এখন বিকশিত দেশ গঢ়াৰ কাৰণে, সেইটো বাস্তৱত ৰূপায়ণ হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন, অসমখন ভাৰতৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'ব, সেইটো বাস্তৱত আমি দেখিবলৈ পাম। গতিকে যদি ভাৰতবৰ্ষখন এখন বিকশিত দেশ হ'বলৈ গৈ আছে, অসমখনো এখন উন্নত ৰাজ্য হ'বলৈ গৈ আছে, BTRৰ 5খন জিলা পিছ পৰি থাকিলে নহ'ব। গতিকে এই 5খন জিলাক আমি হেল্থ ছেক্টৰত, এডুকেশ্যন ছেক্টৰত, আমাৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰত, এগ্ৰিকালচাৰ ছেক্টৰত, এমপ্লয়মেণ্ট ছেক্টৰত, চবতো আমি আমাৰ BTR চৰকাৰখনে কিছুমান ফ্লেগশ্বিপ প্ৰগ্ৰাম লৈ পেলাই আমি কাম কৰি আছোঁ। গতিকে সেই প্ৰগ্ৰামবিলাক ৰাইজক আৰু বুজাই দিয়াটো দৰকাৰ আছে, কাৰণ কেতিয়াবা অফিচাৰসকলে ভালকৈ বুজাব পাৰে, কেতিয়াবা বুজাব নোৱাৰে। আৰু সেইকাৰণে যেনেকৈ ৰূপায়ণ হ'ব লাগে তেনেকৈ ৰূপায়ণ নহয়। বহুত সময়ত প্ৰশ্ন হয়, এইটো আঁচনি ভালকৈ ৰূপায়ণ হোৱা নাই, এইটো হোৱা নাই। PMIৰ ঘৰবিলাক আগৰ চৰকাৰৰ দিনত 2010ৰ পৰাই আধৰুৱা হৈ আছিলে, এইবিলাক আমি চব শেষ কৰিলোঁ। আৰু আমাৰ দিনত বহুতখিনি PMIৰ ঘৰ বনালোঁ। মাটি বাৰীৰ আজিও কৈ আছে যে বড়োলেণ্ডত মাটি বাৰী কিনা বেচা কৰিব নোৱাৰে, কিন্তু কোনোদিনে মাটি বাৰী কিনা বেচাটো বন্ধ কৰিব লাগে বুলি কোনো অৰ্ডাৰ নাই, আগতো নাছিলে, এতিয়াও নাই। কিন্তু কোনোবাই কৈ থাকে যে ইয়াতে মাটি বাৰী কিনিব নোৱাৰে, বেচিব নোৱাৰে। ক'ৰবাত অফিচত গ'লে মণ্ডলে কৈ দিয়ে, তাৰ বেলেগ হয়তো ধান্দা থাকে। ক'ৰবাত চাৰ্কল অফিচাৰে কৈ দিব, তাৰ বেলেগ ধান্দা থাকিব পাৰে। কিন্তু চৰকাৰীভাৱেতো কোনো মাটি কিনা বেচাৰ কোনো বাধা নাই। যিবিলাক 2003 চনৰ আগত বসবাস কৰে, সেইসকলক বনাফাইড চিটিজেন বুলি কোৱা হয়। ইয়াত বেল এণ্ড ব্লকৰ এটা মেটাৰ আছে, PGR VGRৰ এটা মেটাৰ আছিলে। এতিয়া PGR VGRতো আমি যিসকল বসবাস কৰি আছে খিলঞ্জীয়া মানুহবিলাকক 1 বিঘা কৰি মাটি দিবলৈ গৈ আছোঁ। গতিকে মাটি বাৰীৰ সমস্যা আগৰ পৰাই চলি আছে, স্বাধীনতাৰ দিনৰ পৰা চলি আছে। আগত BPF চৰকাৰতো চলিছে, ইয়াৰ আগত BPF নাহা সময়ত যিবিলাক আছিলে তাতেও চলিছিলে। এই প্ৰব্লেমবিলাক আমি এতিয়া বহুত শতাংশ সমাধান কৰি দিলোঁ, কিন্তু ৰাইজে এই কথাবিলাক বুজি পাব লাগিব। গতিকে সেইকাৰণে এই হিতাধিকাৰী সভাটো লোৱা হৈছে, যাতে আমি ৰাইজক পুনৰ আমি কি ভাবিছোঁ, মই কি ভাবিছোঁ, BTC চৰকাৰৰ দায়িত্বত থাকি এই কথাখিনিও ৰাইজক জনাবৰ কাৰণে আজি এই সভাটো লোৱা হৈছে। আৰু বহুত সমষ্টিত সভাটো বহুত ছাকচেছ হৈছে, চবেই ওলাই আহিছে আৰু ভাল এটা এৱাৰনেছ এটা চবৰো হৈছে।